নমস্কাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল খবৰ লৈ আহিছোঁ এটা আহি গ'ল 2024ৰ নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনিৰ HS UG PG এণ্ড BEdৰ ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ। আজি 14 আগষ্ট আজিৰ শেষ সময় ছাত্ৰ ছাত্ৰীসকল আজি শেষ দিন আজিৰ ভিতৰত জমা দিব লাগিব নিযুত মইনা আঁচনিৰ যি ফৰ্ম লগতে ল'ৰাসকলৰ বাবে নিযুত বাবু আঁচনিৰ ফৰ্ম জমা দিব লাগিব। লগতে তোমালোকে যি প্ৰিভিয়াছ ইয়েৰৰ মাৰ্কশ্বিট যদিহে তোমালোকে বৰ্তমান HS কৰি আছা তেতিয়াহ'লে তোমালোকে HSLCৰ মাৰ্কশ্বিটখন লৈ যাব লাগিব আৰু যদিহে তোমালোকে HS কমপ্লিট কৰিলা তেতিয়াহ'লে তোমালোকে বৰ্তমান যদি BA কৰি আছা তেতিয়াহ'লে তোমালোকে HSৰ মাৰ্কশ্বিট লৈ যাব লাগিব। তোমালোকৰ প্ৰিভিয়াছ ইয়েৰৰ যিখন মাৰ্কশ্বিট আছে সেই মাৰ্কশ্বিটখন লগতে তোমালোকে লৈ যাব লাগিব আধাৰ কাৰ্ড, বেংক পাছবুক, এডমিশ্যন ৰিচিপ্ট অৰ্থাৎ তোমালোকে যেতিয়া কলেজত এডমিশ্যন ল'বলৈ গৈছিলা সেই এডমিশ্যন লওঁতে এখন ৰিচিপ্ট দিছিল সেই ৰিচিপ্টখন লগত লৈ যাব লাগিব আৰু নিব লাগিব ৰেচন কাৰ্ড অথবা ইনকাম চাৰ্টিফিকেট অৰ্থাৎ যিখন আয়ৰ প্ৰমাণপত্ৰ আছে সেইখন লগত লৈ যাব লাগিব। আৰু কিছুমান কলেজত PRC বিচাৰিছে কিন্তু সকলোৰে কলেজত PRC নিবিচাৰে, গতিকে চিন্তাৰ কোনো প্ৰয়োজন নাই। মই যিখিনি ক'লোঁ এতিয়ালৈকে প্ৰিভিয়াছ ইয়েৰৰ মাৰ্কশ্বিট, আধাৰ কাৰ্ড, বেংক পাছবুক, এডমিশ্যন ৰিচিপ্ট, ৰেচন কাৰ্ড, ইনকাম চাৰ্টিফিকেট এইখিনি লগত লৈ যাব লাগিব। যদিহে তোমালোকে ফৰ্মখন ফিল আপ কৰিবলৈ অসুবিধা পাইছা তেন্তে আমাক কমেণ্টৰ জৰিয়তে জনাবা। মই নেক্সট ভিডিঅ'টোৰ এই ফৰ্মখন কেনেকৈ ফিল আপ কৰে তাৰ সবিশেষ ভিডিঅ' লৈ আহিম আৰু লগতে আজিৰ এই ভিডিঅ'টো যদি চাই ভাল পালা তেন্তে এটা লাইক কৰিবা আৰু তোমালোকে জনাবলৈ নাপাহৰিবা যে তোমালোকৰ কলেজত কি ডকুমেণ্টছ দিছে আমাক কমেণ্টৰ জৰিয়তে জনাবা। আৰু আমাৰ এই ভিডিঅ'সমূহৰ সৈতে জড়িত হৈ থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে যিটো বেল আইকন আছে তাক প্ৰেছ কৰি ৰাখিব আৰু মই নেক্সট যেতিয়া ভিডিঅ' আপলোড কৰিম তেতিয়া আপোনালোকে ভিডিঅ'সমূহ সহজে পোৱাত সুবিধা হ'ব।